হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোবোৰ ভালে আছে। মই অৱনীতাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁতে সময় হৈছে 9টা। ৰাতিপুৱা উঠি ঘৰৰ কামখিনি সকলো কৰি মেলি লৈ মই বোলো নাই ভিডিঅ'টো বনাওঁ আৰু চাহ একাপ খাব ওলাইছোঁ। ৰাতিপুৱা খালোঁ বাৰু, কিন্তু এতিয়া খাব ওলাইছোঁ গাখীৰ চাহ। গাখীৰ চাহটো অৱশ্যে বেয়া, কিন্তু মই গাখীৰ চাহ নাখালে নোৱাৰোঁ বুলিয়ে ক'ব পাৰি। আৰু একাপ হ'লেও গাখীৰ চাহ মোৰ দিনটোত খাবই লাগে। আৰু ভাবিছোঁ ভিডিঅ'টো এনেদৰে আৰম্ভ কৰোঁ। আৰু আজিনো কি কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু মোৰ চেনেলটোলৈ যদি প্ৰথম আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো বজাই দিব। তেতিয়াহে মই এতিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে প্ৰথমবাৰ পায়। তেতিয়াহ'লে ব'লকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। দিনটোনো কি কৰোঁ তাকে দেখাম আপোনালোকৰ লগত। তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ চাহ খাই হৈ গ'ল। সৰু ছোৱালীজনী উঠিছে, সম্ভৱ তাই শুই আছিলে আৰু তাই কান্দিছে। তাইক অকণমান লৈ দিওঁ। উঠিলা তুমি উঠিলা? তাই উঠি গ'লগৈ। এইজনী ছোৱালী, আমাৰ ছোৱালীজনী উঠি গ'ল। কলিজাজনী উঠি গ'ল। উঠি গ'লা। তাই শুই থকাৰ পৰা উঠিলে, আমাক দেখিলে ইমান ধুনীয়াকৈ হাঁহি দিয়ে। এয়া চাওকচোন, মাত দিয়াৰ লগে লগে হাঁহি দিছে। উঠি গ'লাগৈ, উঠি গ'লা। মই ল'ব লাগিব তোমাক ল'ব লাগিব। ল'ম দেই। মই তাইক অলপ লৈ লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকৰ লগত। আৰু এয়া আমাৰ কলিজাজনী, এইফালে চোৱা মা, এইফালে চোৱা, এইফালে চোৱা। তাইক দাঙি ল'লে ইমান ভাল পায়, শুই থাকিব। শোৱাৰ পিছত উঠিলে যেতিয়া উঠিব আৰু তেতিয়া মাত দিলে তাই একে যি হাঁহি মাৰি দিয়ে। আচলতে ল'ৰা ছোৱালী হাঁহিটো পালেই আমাৰ মাক বাপেকৰ মানে বহুতখিনি ভাল লাগে, নহয়নে? যিমান ভাগৰ জিগৰ নাথাকক আপোনালোকক, কিন্তু ল'ৰা ছোৱালীৰ যেতিয়া মুখত এটা হাঁহি দেখিব আপোনালোকৰ, সেই ভাগৰটো একেবাৰে নাইকিয়া হৈ যায়। হয়নে নহয় বাৰু? আপোনালোকে ক'বচোন কমেণ্ট কৰি। তাইক মই এতিয়া অলপ মানে হেৰি কৰি লওঁ, তাৰপিছত মই আপোনালোকৰ লগত লগ পাম দেই। বহুত সময়ৰ পিছত আকৌ আহিলোঁ। ছোৱালী উঠিলে, গম পাইছেই। তাইৰ লগত অলপমান খেলিলোঁ কৰিলোঁ, ডাঙৰজনীৰ লগতো খেলিলোঁ। তেনেকৈ দুইজনীৰ লগতে অলপ সময় কটাই পেলাই আৰু এতিয়া বাজিছে 12:30 আৰু এতিয়া খাব ওলাইছোঁ ভাত। আচলতে আমি ৰাতিপুৱাই ভাত খাওঁ, তাৰমানে মিষ্টাৰ যায় ডিউটিত আৰু ছোৱালী স্কুল গুচি যায়, সেইকাৰণে মই সোনকালে ভাতটো বনাওঁ। আৰু ভাতটো বনোৱাৰ পিছত আমি ৰাতিপুৱা খাই দিওঁ আৰু তাৰপিছত দুপৰীয়া ৰুটি, তেনেকৈ কেতিয়াবা মেগী ৰুটি তেনেকৈ খাওঁ। কিন্তু আজি খাওঁতে অলপমান দেৰি হৈছে। এতিয়া 12:30 বাজিলে। কেতিয়াবা মোৰ দেৰি হয়। সিহঁতক খুৱাই বোৱাই মোৰ কামখিনি কৰি লৈ আৰু এই সৰুজনীকো অলপ হেৰি কৰিব লাগে, সেইখিনি কৰি মেলি লৈ পেলাই খাওঁতে কেতিয়াবা 12টা বাজে, কেতিয়াবা 10টা বাজে, তেনেকৈ বাজে আৰু। এতিয়া বাজিছে 12:30 আৰু মই খাব লৈছোঁ ভাত। আজি চিম্পুলকৈ কি বনাইছোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু আজি বনাইছোঁ শাক। এনেদৰে আপোনালোকে খাইছে নাই জনাবচোন। মানে শাক, বিলাহী, দালি, তাৰপিছত কণী, তেনেকৈ কণীটো অলপ ভাঙি দিছোঁ। তাৰপিছত আৰু লগত আছে শুকান মাছৰ মানে হেৰি চব্জি। সেইখিনি অকণমান জ্বলা নিচিনাকৈ বনাইছোঁ। দেখাই আছোঁ আপোনালোকক, চাই থাকক। আৰু এইখিনি তৰকাৰী, এইটো জিলমিল শাক, বিলাহী আৰু কণী বইল কৰি তাত ভাঙি দিছোঁ আৰু তাতে দালি কেইটামান দিছোঁ। আৰু এয়া হৈছে শুকান মাছৰ চব্জি। আজি এনেদৰে খাওঁ। খাই কৰি পেলাই আপোনালোকক আকৌ লগ পাই আছোঁ দেই। হেই গাইজ, বহুত সময়ৰ পিছত আকৌ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। দিনটো মই কি কৰোঁ দেখাম বুলি ভাবিছিলোঁ, কিন্তু তাৰ বাবে দুখিত, দেখাব নোৱাৰিলোঁ। কাৰণ সৰু ছোৱালীজনীৰ লগত লাগি থাকোঁতেই গ'ল। তাই অকণমান চৰ্দিৰ নিচিনা লাগিছিলে, সেইকাৰণে তাই শুৱে উঠে তেনেকৈ তাইৰ লগত লাগি থাকোঁতেই গ'ল। আৰু তাই যিখিনি সময়ত শুৱে, মোৰ অলপ কিছু কাম আছিলে, সেইখিনি কৰিব ল'লোঁ আৰু ভিডিঅ'টো কৰা নহ'ল। আৰু এতিয়া বাজিছে 6টা। তাই শুইছে। এতিয়া ডাঙৰজনীও শুলে, মানে ভাটিবেলা সদায় শুৱে তাই। এতিয়া শুৱাৰ পৰা উঠিছে। তাইক ভাবিছোঁ কিবা এটা বনাই খুৱাওঁ। আৰু ভাবিছোঁ আজি ৰাতি, এইকেইদিন সদায় মাছ মাংস খাই আছোঁ, আজি খাব মন যোৱা নাই। বতৰটো ঠাণ্ডা যদিও খাব মন যোৱা নাই। আজি ভাবিছোঁ মই অলপ কাবুলী বুট তিয়াই থৈছিলোঁ, সেই কাবুলী বুটৰ অকণমান তৰকাৰী বনাম। তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে এনেকৈ বনাই খাইছে নাই ক'বচোন। চিম্পুল আৰু বৰ বেছি মই ইমান বনাবও নাজানো, তেওঁ ভাবিছোঁ অকণমান শ্বেয়াৰ কৰিম বুলি। তেতিয়াহ'লে ব'লকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে এতিয়া মই তাইক মানে পিঠা, মালপোৱা বনাই খুৱাম। মই ভাটিবেলাই খালোঁ, মানে মই বনাই তাইক এতিয়া বনাই খুৱাম। তাকে
সিম্পল মানে কি আটা দিছোঁ, আটা গুল দিছোঁ, পানী দিছোঁ, চেনি দিছোঁ আৰু পুৰা মিক্স কৰি পেলাই অলপ ঢিলাকৈ তাইক বনাই দিম। তেনেকৈ বনাই দিম, সেইটো আৰু নিদোঁ দিয়কচোন, আপোনালোকে সেইটো জানেই কেনেদৰে বনায়, একেবাৰে চিম্পুল হয়। তেতিয়াহ'লে তাৰপিছৰখিনিনো কি কৰোঁ তাকে এতিয়া শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। ব'লকচোন। আচলতে ল'ৰা ছোৱালী সৰু ঘৰত থাকিলে মানে সময়বিলাক কেনেকৈ যায় ক'বই নোৱাৰি। আৰু আপুনি কিবা এটা কৰিম বুলি ভাবিব, কিন্তু সেইটো কাম কৰিবলৈ কেতিয়াও নোৱাৰে, হয়নে নহয় বাৰু কমেণ্ট কৰি জনাবচোন। যিসকলৰ ল'ৰা ছোৱালী আছে তেখেতসকলক কৈছোঁ, জনাবচোন বাৰু। আৰু ঘৰটো আপুনি এফালে চাফা কৰি লৈ যাব আৰু এফালে লেতেৰা কৰি গৈ থাকিব, তেনেকুৱা হয়ে বাৰু, এইটো একো নাই। কিন্তু তাতেই কিবা এটা ভাল লাগে সিহঁতৰ লগত খেলি কৰি তেনেকৈ আৰু সেইবিলাক আজৰি কৰোঁ হওঁতে মানে মোৰ দিনটো সময় কোনফালে যায় মই গমেই নাপাওঁ। সেইকাৰণে আৰু সিহঁতৰ লগতে লাগি থাকোঁ, ভালো লাগে। আমাৰ মাইকী মানুহৰ কি আৰু ল'ৰা ছোৱালীৰ লগত লাগা, ভাত বনোৱা, খোৱা, তাৰ মাজতে নিজে ভাল পোৱা কিছুমান কাম কৰিব লাগে। যিহেতু মই মানে এতিয়া ইউটিউবটো খুলিছোঁ, ইউটিউবটো খোলা এটাই কাৰণ হ'ল যে মোৰ সৰু ছোৱালীজনী, ডাঙৰ ছোৱালীজনী যেতিয়া মানে এতিয়া ডাঙৰ হৈছে ন, তেতিয়া তাই সৰুজনী যিখিনি কৰে তাই মোক সোধে মানে, মা মই এনেকৈ কৰিছিলোঁ নে, মা মই এইটো কৰিছিলোঁ নে। তেতিয়া মই ভাবোঁ তাই যদি ভিডিঅ' কৰি থৈ দিলোঁ হয়, সেইখিনি তাই আজি চাব পাৰিলে হয়। ঠিক তেনেধৰণে সৰুজনীও ডাঙৰ হ'লে মোক সুধিব যে মা মই এইটো কাম কৰিছিলোঁ নে। চ' সেইকাৰণে মই মানে ইউটিউবটো খুলিলোঁ যে তাহাঁতৰ ভিডিঅ' কিছুমান মই কেপচাৰ কৰি থওঁ, লগতে মোৰো যাতে মই বয়স হ'লে কেনেকৈ কৈছিলোঁ সেইখিনি মই মানে কি আৰু চাব পাৰিম। চাই পেলাই মই তাতে অকণমান ফূৰ্তি লাগিব নহয় জানো, সেইকাৰণে ইউটিউবটো খুলিলোঁ, এটা নিজৰ চখৰ কাৰণে। আৰু সেয়াই আৰু মোক আপোনালোকে ছাপোৰ্ট কৰিব বুলি মই আশা কৰিছোঁ, আৰু মোক আগুৱাই লৈ যোৱাত সহায় কৰিব। আৰু মোৰ চেনেলটো কৈছোঁ মই আগতে, মোৰ চেনেলটোলৈ যদি নতুন আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, লগতে থকা বেল আইকনটো বজাই দিব। তেতিয়াহ'লে ব'লকচোন আৰুনো কি কৰোঁ, বিশেষকৈ ৰাতি আৰু দিনটোতো গ'লেই একো দেখাবই নোৱাৰিলোঁ। এতিয়া ৰাতিনো মই কেনেকৈ বনাওঁ তাকে দেখাম আপোনালোকৰ লগত, ঠিক আছে। আৰু এয়া আমাৰ ছোৱালীৰ কাৰণে এইটো পিঠা, আৰু এয়া গাখীৰত হৰলিক্স দিছোঁ, তাই খাই লওক। তাৰপিছত আকৌ মই তাইক পঢ়াবও লাগিব, পঢ়াই কৰি হোৱাৰ পিছত মই আপোনালোকৰ লগত লগ পাই আছোঁ দেই। সেইকাৰণে এতিয়া ছোৱালীক পঢ়াই কৰি পেলাই আহিছোঁ, আৰু এতিয়া আহিছোঁ পাকঘৰলৈ। মই যে কৈছিলোঁ আজি কাবুলী বুটৰ অলপ বনাম বুলি, তাকে আজি এতিয়া বনাবলৈ আহিছোঁ, আৰু ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু তাৰ কাৰণে আমাক কি লাগিব সেইখিনি প্ৰথমতে মই যোগাৰ কৰি ল'লোঁ, আপোনালোকক দেখাওঁ, তাৰপিছতে বনাবলৈ আৰম্ভ কৰিম। আৰু মই তাৰ কাৰণে লাগিব এয়া আদা নহৰু, এইখিনি আদা নহৰু পেষ্ট খুন্দনাতে খুন্দি ল'লোঁ। আৰু এয়া হৈছে পিঁয়াজ, আৰু ইয়াত আছে বিলাহী, কেঁচা জলকীয়া আৰু কেইটামান তিল, সেইখিনি মই মিক্সিত গুড়া কৰি লৈছোঁ। আৰু এয়া দেখিছেনে, এইখিনি হৈছে কাবুলী বুট আছে ইয়াত, আৰু ইয়াত আছে এইটো চেপেটা মাহ, আপোনালোকে কি বুলি কয় ক'বচোন। এইটো চেপেটা মাহ বুলি কওঁ আমি, এইটো চেপেটা মাহ আৰু কাবুলী বুট আৰু আলু। কেনেধৰণে বনাওঁ তাকে দেখাওঁ, ব'লকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া কেৰাহী পাতি লৈছোঁ, আৰু গেছটো লগাই লৈছোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত ইয়াত অকণমান তেল আছে দেখিছেনে, অথনি মই যে কৈছিলোঁ ছোৱালীক পিঠা বনাই দিছোঁ, সেই পিঠা বনোৱাৰ তেল অলপ ৰখি গৈছে, মই বোলো সেইখিনি তেলতে অলপ তেল দি পেলাই বনাম, আপোনালোকে চাই থাকক। কেৰাহীটো গৰম হোৱাৰ পিছত তেল দিম, ভিডিঅ'টো চাই থাকিলে গম পাব, ভিডিঅ'টো চাই থাকক। আমাৰ কেৰাহী গৰম হৈ গৈছে, আৰু থকা তেলখিনিও গৰম হৈ গৈছে। এতিয়া আৰু অলপ তেল দিম। মই আচলতে বস্তু বনালে বহুত বেছি তেল নিদিওঁ, মই কম তেলতে বনাওঁ। আৰু এতিয়া এইখিনি তেল দিছোঁ, এইখিনি অলপ গৰম হ'ব দিম। আমাৰ ইয়াত তেল গৰম হৈ গৈছে, আৰু এতিয়া ইয়াত দিম পিঁয়াজ। পিঁয়াজখিনি অকণমান ভাজি ল'ম, অকণমান ৰংচোৱা হোৱা নিচিনালৈকে ভাজি ল'ম। বেছি পিঁয়াজটো কাৰাকৈ ভাজিব নালাগে, অকণমান জাষ্ট ভাজ খোৱালৈ চাম। এতিয়া পিঁয়াজ ভাজা হৈ গৈছে, এতিয়া দিম আদা নহৰু পেষ্টখিনি, ভালকৈ এইখিনি মিক্স কৰি ল'ম। এতিয়া
অকণমান পানী দিছোঁ আৰু ইয়াত এতিয়া এড কৰিম হালধি এয়া হালধি এয়া নিমখ দিছোঁ নিমখটো মই হেৰি কাবুলী বুটখিনি বইল কৰোঁতে নিমখ দিছিলোঁৱে আৰু সেইটো চাই পেলাই মই এতিয়া নিমখ দিছোঁ কমিলে পিছত দি দিম আৰু এয়া হৈছে জালুক এয়া জিৰা আৰু অকণমান জলকীয়া গুড়া আৰু এইখিনি ভালদৰে মিক্স কৰিম হৈছে আৰু এতিয়া যিখিনি বিলাহী জলকীয়া আৰু তিল মই পিচি লৈছিলোঁ সেইখিনি মই ইয়াত এড কৰিম এইখিনি এতিয়া ভালকৈ ভাজিব লাগিব ইয়াৰ পৰা যেতিয়ালৈকে আমাৰ তেলটো ওলাই নাহে তেতিয়ালৈকে এইখিনি ভাজি থাকিম আৰু জুইৰ পৰিমাণটো কমাই দিব বেছি জুই নিদিব আৰু এইখিনি ভাজি লওঁ এইখিনি আমাৰ এতিয়া ভাজা হৈ গৈছে আৰু ইয়াতে আমি এতিয়া দিম যে বইল কৰি থৈছিলোঁ কাবুলী বুটখিনি সেইখিনি দি দিম আৰু এইখিনি দি দিলে এতিয়া ভালদৰে মিক্স কৰিম মিক্স কৰাৰ পিছত কম জুইত ভাজি থাকিব লাগিব আৰু এইখিনি ভালদৰে মিক্স কৰি লওঁ আৰু এয়া দেখিছেনে আমাৰ মিক্স কৰা হৈ গৈছে আৰু এইটো ঢাকি পেলাই কম জুইত ভাজিম অকণমান সেইখিনি আমাৰ এতিয়া ভাজা হৈ গৈছে দেখিছেনে ভাজা হৈ গ'ল আৰু এতিয়া ইয়াত দিম গৰম পানী আৰু এইখিনি আমাৰ তৰকাৰী হৈ গ'ল এয়া দেখাই দিছোঁ আপোনালোকক এয়া চাওকচোন এয়া হৈ গৈছে এতিয়া নমাই দিওঁ নমাই পেলাই খাম আৰু এইখিনি গেছটো বন্ধ কৰি দিলোঁ আৰু এইখিনি ঢাকি থৈ দিওঁ আৰু এতিয়া এই কাবুলী বুটৰ তৰকাৰী বনাই কৰি আহি ৰুমলৈ আহিছোঁ আৰু আমাৰ সৰুজনীৰ কাৰণে মই অনলাইনত মানে পেম্পাৰ্ছ অৰ্ডাৰ দিছিলোঁ ডাইপাৰ আৰু সেইখিনি আপোনালোকে বাৰু ল'ৰা ছোৱালীৰ ডাইপাৰ অনলাইনতে দিয়েনে মই তাইৰ ডাইপাৰ অনলাইনতে দিওঁ ফাৰ্ষ্ট ডাইপাৰ দিওঁ কাৰণ বজাৰত বহুত দাম হয় আৰু অনলাইনত অলপ মই কিছু পৰিমাণে অলপ কম পাওঁ সেইকাৰণে মই অনলাইনতে অৰ্ডাৰ দিওঁ এতিয়ালৈকে মই অনলাইনতে দি আছোঁ আৰু আজি আহিছে সেইটোকে দেখাওঁ ব'লকচোন বাৰু আৰু ভিডিঅ'টো ইমান বহুত দীঘলো হ'ল সামৰণিও মাৰিব লাগিব তেতিয়াহ'লে ব'লকচোন সেইটো মই ফালি দেখাওঁ বাৰু আৰু এইটোৱে হৈছে ডাইপাৰৰ বক্স ডাঙৰ কাৰণ মই অলপ বেছিকৈ দিছোঁ ল'ৰা ছোৱালীক জানেই নহয় আজি ঠাণ্ডা বতৰ কিমানখিনি ডাইপাৰ প্ৰয়োজন হয় আৰু কাপোৰো দিওঁ মই তাইক কিন্তু এতিয়া ঠাণ্ডা বেছি পৰিছে যে সেইকাৰণে আৰু তাইৰ চৰ্দিও লাগি থাকে সেইকাৰণে মই ডাইপাৰে পিন্ধাই থওঁ আৰু খুব ঘনাই সলাই থাকিব লাগে কাৰণে ডাইপাৰ বেছিকৈ লাগে আৰু মই বজাৰৰ পৰা কিনিবলৈ হ'লে ডাইপাৰৰ দামটো বেছি হয় মানে সেইকাৰণে মই প্ৰায় অনলাইনতে অৰ্ডাৰ দিওঁ আৰু চাওঁচোন এতিয়া কেনেকৈ ভালেই আহে ভালে
পেকেট চব পেকেজিং ঠিকে আছে এয়া আমাৰ ছোৱালীজনীৰ ডাইপাৰ 116টা আহিছে এটা পেকেটত 58 কে আছে এম সাইজৰ দিছো আৰু 58 কে আছে এটা পেকেট আৰু এনেকুৱা পেকেট আহিছে দুটা এই দুটা আৰু এইখিনিকে কৈ আজি ভিডিওটো সামৰণি মাৰিব থৈছো আৰু মোৰ ভিডিওটো যদি চাই ভাল লাগিছে তেতিয়ালে প্লিজ এটা লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটোলৈ যদি নতুন আহিছে তেতিয়ালে এটা সাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই